উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত শীৰ্ষস্থান প্ৰাপ্ত অমৰ সিঙৰ গৃহত কলেজৰ কৰ্তৃপক্ষ ভিৰ আজমল ফাউণ্ডেশ্যন মাৰিয়াম মেমৰিয়েল কলেজৰ কৰ্তৃপক্ষ 1 লাখ টকা এককালীন সাহায্য কাৰ্বি সাহিত্য শাখিত পৰিষদৰ অধ্যক্ষ হৰণ সিং বে অধ্যক্ষ পদৰ পৰা পদত্যাগ প্ৰসংগ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 হাৰাঘাটত গণবিক্ষোভ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথম দুপাতৰলৈ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত শীৰ্ষস্থান প্ৰাপ্ত অমৰ সিং থাপাৰ গৃহত ভিৰ কৰিছে হুজাই আজমল ফাউণ্ডেশ্যন মাৰিয়াম মেমৰিয়েল কলেজৰ কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰী অমৰ সিং থাপাৰ লগতে অমৰ সিঙৰ পিতৃ মাতৃকো উষ্ম আদৰণি জনায় উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান লাভ কৰা হুজাই আজমল ফাউণ্ডেশ্যন মাৰিয়াম কলেজৰ ছাত্ৰ অমৰ সিং থাপাৰ পশ্চিম কাৰ্বি আংলঙৰ জেংখাৰ গৃহত উপস্থিত হৈ কলেজখনৰ প্ৰবক্তা অধ্যক্ষৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে আহি অমৰৰ লগতে অমৰৰ পিতৃ মাতৃ আৰু আইতাকক বিপুল সম্বৰ্ধনা জনায় আৰু কাৰ্বি পোহৰ জ্বলা তেওঁক সম্বৰ্ধনা জনাইছে ইয়াৰ পিছতে শীৰ্ষস্থান প্ৰাপ্ত অমৰ সিঙক লৈ সমগ্ৰ পশ্চিম কাৰ্বি আংলঙতে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উৎসাহ উদ্দীপনা বতাহ বলিছে উল্লেখ্য আজমল ফাউণ্ডেশ্যন মাৰিয়াম মেমৰিয়েল কলেজৰ অধ্যক্ষ এই প্ৰতিবেদকৰ আগত কয় যে অমৰ সিং থাপাৰ আজীৱন পঢ়াৰ খৰচ কলেজখনৰ কৰ্তৃপক্ষই বহন কৰিব এই কথাটো আমি আগৰ পৰাই গম পাওঁ আৰু বিশেষভাৱে আমাৰ ট্ৰাষ্টিসকলেও এই কথাটো ভালকৈ গম পায় যে কাৰ্বি আংলঙৰ বহুত তেনেকুৱা টেলেণ্টেড ল'ৰা ছোৱালী আছে যিসকলৰ আৰ্থিক দুৰৱস্থাৰ মাজত আছে আৰু সেই একেই কাৰণেতেই আমি যেতিয়া টাপাৰ খবৰ পাইছিলোঁ তাতে আমি সম্পূৰ্ণ বিনামূলীয়াকৈ তাতে পঢ়াৰ ব্যৱস্থা কৰিছিলোঁ 2 বছৰ তাত থকা খোৱা পঢ়া শুনা সকলো দায়িত্ব লৈ লোৱা হৈছিলে আৰু আগতেও তাৰ জীৱনত যিমানখিনি পঢ়া শুনা সম্পূৰ্ণখিনি আমাৰ আজমল ফাউণ্ডেশ্যনৰ পৰা হাতত লোৱা হৈছে ইতিমধ্যে আৰু কিছুমান ল'ৰা ছোৱালী যিসকলে ভাল ৰিজাল্ট কৰিছে আৰু এনেকুৱা দুখীয়া পৰিয়ালৰ ফালৰ পৰা হয় তেওঁলোককো আমাৰ ইয়াতে কনচেশ্যন বা ফ্ৰী এডমিশ্যন দিয়া হৈছে আৰু নিশ্চয় আমি এনেকুৱা ল'ৰা ছোৱালী যিসকলে আৰ্থিক ব্যৱস্থাৰ কাৰণে আগবাঢ়িব পৰা নাই তেওঁলোকৰ কাৰণে আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা সদায় ব্যৱস্থা থাকিব আমাৰ ট্ৰাষ্টিসকল সেইটো নকলে যথেষ্ট তেওঁলোকে আন্তৰিকতাৰে চিন্তা চৰ্চা কৰিব লগতে বৰ্তমান এককালীন সাহায্য হিচাপে 1 লাখ টকা প্ৰদান কৰাৰ কথাও ব্যক্ত কৰে অধ্যক্ষগৰাকীয়ে খেৰণীৰ পৰা বীৰেন ইংহিৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি সাহিত্য শাখিত পৰিষদৰ অধ্যক্ষ হৰণ সিং বে অধ্যক্ষ পদৰ পৰা ললে অব্যাহতি পশ্চিম কাৰ্বি আংলং ৰংখাং পৰিষদীয় সমষ্টি এমএসি তথা জনপ্ৰতিনিধি হৰণ সিং বে বিগত কাৰ্বি সাহিত্য শাখিত পৰিষদৰ সাধাৰণ নিৰ্বাচনত বিজেপি হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হৈ মুখ্য কাৰ্যবাহী তুলিয়াম ৰংখাং নেতৃত্বাধীন বিজেপি শাসকীয় দলৰ অধ্যক্ষ পদত নিযুক্তি হয় কাৰ্বি সাহিত্য শাখিত পৰিষদৰ অধ্যক্ষ হৰণ সিং বে অধ্যক্ষ পদৰ পৰা ললে অব্যাহতি পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং পৰিষদীয় সমষ্টি এমএসি তথা জনপ্ৰতিনিধি হৰণ সিং বে বিগত কাৰ্বি সাহিত্য শাখিত পৰিষদৰ সাধাৰণ নিৰ্বাচনত বিজেপি হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হৈ মুখ্য কাৰ্যবাহী তুলিয়াম ৰংখাং নেতৃত্বাধীন বিজেপি শাসকীয় দলৰ অধ্যক্ষ পদত নিযুক্তি হয় শেহতীয়াকৈ নেতাগৰাকীয়ে অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ লগে লগে আগন্তুক সময়ত ৰংখাং নেতৃত্বাধীন শাসকীয় দলটি কিছু পদবী সালসলনি ইংগিত বহন কৰিছে এক বিশ্বস্ত সূত্ৰ মতে ইতিমধ্যে প্ৰাক্তন হোৱা অধ্যক্ষ হৰণ সিং বে কাৰ্বি আংলংবাসী ৰাইজে অচিৰে কাৰ্যবাহী সদস্যৰ ৰূপত দেখিবলৈ পাব ইতিমধ্যে 3 গৰাকী পৰিষদৰ সদস্যৰ নামৰ তালিকা দলীয় হাইকমাণ্ডৰ অনুমোদনৰ বাবে পঠোৱা হৈছে অনুমোদিত হৈ অহাৰ পিছতে হৰণ সিং বেৰ লগতে আন 2 গৰাকী সদস্যক ৰাইজে ইএম ৰূপত দেখা পাব
সূত্ৰ মতে হৰেণ সিং বেৰ লগতে আন দুগৰাকী সুভক্ষাবান সদস্য হৈছে ফুলনি পৰিষদীয় সমষ্টিৰ দৰসিং ৰংহাং আৰু লুনসিং তেৰণ বুলি জনা গৈছে কাৰ্বি আংলঙত অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ জিলাখনৰ হাৰাঘাটত শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ হাৰাঘাট আঞ্চলিক উদ্যোগৰ এক গণভিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় এই গণভিক্ষোভ কাৰ্যসূচীত স্থানীয় জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি ছাত্ৰ সন্থা হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় আদিয়ে সহযোগ আগবঢ়ায় হাওৰাঘাট ৰাজপথৰ ওপৰেদি বাহিৰ কৰা এই গণভিক্ষোভ কাৰ্যসূচীত অসম চৰকাৰ হাই হাই বিজেপি মুৰ্দাবাদ বাংলাদেশী হোছিয়াৰ জাতিধ্বংসী বিধেয়ক 2016 বাতিল কৰক আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰে হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰোধী আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dead to Inject, Jam Pad, and pool game where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish, and many more are available only at Jubu Sports Restaurant Lounge. For reservation, contact 9957381813 or 8638462619 or 8812998125. বিৰোধী পিছত পুনৰ বাতৰি মজিয়াত খেৰণী সাপ্তাহিক বজাৰত লৈ টনা আজোৰা চলিছে খেৰণী বজাৰ পৰিচালনা সমিতি আৰু কাৰ্বি পৰিষদৰ সদস্য পৱন কুমাৰ ৰায়ৰ মাজত চলিছে এই টনা আজোৰা খেল কাৰ্বিসকলৰ চিৰ প্ৰচলিত আইন অনুসৰি পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ সাপ্তাহিক বজাৰ আৰু খেৰণী সাপ্তাহিক বজাৰ পৰিচালনা সমিতিৰ চাৰহাবে আমে জিলা পৰিষদৰ সৈতে আলোচনা কৰিহে নিজৰ হাতত ৰাখিছিল সেই সমিতিৰ কাৰ্যালয় 1 বছৰ পূৰ্ণ নহওঁতে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ 7 নং কপিলি সমষ্টিৰ জনপ্ৰতিনিধি পৱন কুমাৰ ৰায় আৰু তেওঁৰ খুৱেবাৱে থকা বাপুৰাম ৰংভাৰ নগবে দিশয় গভীৰ ষড়যন্ত্ৰ কৰি কাৰ্যনিৰ্বাহ কৰি থকা বজাৰ সমিতিক বাতিল কৰি লগে লগে নিজৰ মানুহক খেৰণী সাপ্তাহিক বজাৰ পৰিচালনা সমিতিৰ দায়িত্ব প্ৰদান কৰা বুলি গুৰুত্বৰ অভিযোগ তুলিছে 4টা জাতীয় সংগঠনে বন্ধুসকল কাৰ্বি কাষ্টমাৰী ল উত্তৰণৰ বাবে কাম কৰা যিসকল আমাৰ সংগঠন আছে এই সংগঠনক অপমান কৰা কাৰ্য আমি কেতিয়াও মানি নলওঁ আৰু এইটোৰ কাৰণে মই প্ৰথমে পৱন ডাঙৰীয়াক জগুৰীয়া বুলি মই ক'ব বিচাৰোঁ তেখেতে মই ভাবোঁ তেখেতে কাৰ্বি সমাজৰ আগত সন্মান খুজিব লাগে আৰু আনটো কথা হৈছে কি আমাৰ ইংলেণ্ড ডাঙৰীয়া অলপ আগত যিবোৰ ডিমাণ্ড ৰাইজৰ আগত দিছে এই ডিমাণ্ডটো সোনকালে ফুলফিল কৰিব লাগে আৰু যদি নহয় আমি ইয়াৰ ৰাজ্য মিলি গণ প্ৰতিবাদ এটা আন্দোলন আমি কাৰ্যসূচী গ্ৰহণ জাতীয় সংগঠন ক্ৰমে কাৰ্বি লামেট আমাই খেৰণী শাখা কাৰ্বি কালচাৰেল সোসাইটি খেৰণী জোন কাৰ্বি ছাত্ৰ সন্থাৰ 2 গোট ক্ৰমে হামৰেন জিলা আঞ্চলিক সমিতি আৰু হামৰেন আঞ্চলিক সমিতিয়ে খেৰণীত আজি অনুষ্ঠিত এক সংবাদমেল যোগে তীব্ৰ ভাষাৰে গৰিহণা দিছে ষড়যন্ত্ৰকাৰী পৱন কুমাৰ তথা তেওঁৰ সহযোগীসকলক পৰিচালনা কৰিবৰ কাৰণে কাৰ্বি আংলং অটোনমাছ কাউন্সিল তৰফৰ পৰা লংৰি ক্ৰেহিনী চাৰহাবি আমাক দায়িত্ব অৰ্পণ কৰা হয়
তেতিয়াৰ পৰা লংৰি ট্ৰেইনি চাৰহাবি আমেয়ে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ লগত আলোচনাৰ মাধ্যমেৰে খেৰুনি সাপ্তাহিক বজাৰখনক কাৰ্বি কাষ্টমাৰী মাৰ্কেট হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ নিয়ম অনুসৰি 2016 চনৰ পৰা আৰম্ভ কৰি 2017 চনলৈকে প্ৰয়োজনীয় দিবলগীয়া টেক্স অটোনমাছ কাউন্সিলত দিয়াৰ পাছত 2017 চনৰ 2 ডিচেম্বৰ সংবাদমেলত কাৰ্বি চিৰপ্ৰচলিত আইনৰ ৰক্ষক তথা ন্যায় বিচাৰক চাৰহাবে আমেৰ চাৰহাবে পিনপকে ধৰি বিষয়ববীয়া MSc পৱন কুমাৰে ভেঙুচালি কৰা বুলি তীব্ৰ অভিযোগ দিয়ে সংবাদমেলত। এই সংবাদমেলত কাৰ্বি লামেট আমাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য জয়ৰাম ৰংহাং, কাৰ্বি লামেট আমাৰ খেৰণী শাখা কমিটিৰ সভাপতি ৰাম সিং কাথাৰ, কাৰ্বি কালচাৰেল ছচাইটিৰ সাংগঠনিক সম্পাদক চাৰ সিং ইংলেং, কাৰ্বি ছাত্ৰ নেতা চেমছন সিং ইংটি, বাবুল টকবি, কেইবাগৰাকী গাঁওবুঢ়া উপস্থিত থাকে। লাদাখ কপলি কনষ্টিটুৱেঞ্চি লওঁ নীলিতুম দাক ব্যৱসায়ত নীলিতুমে শিকি মতে নীলিতুম দাক বজাৰ লংক্লাম ada নীলিতুম কমিটি ইচিদ লাছ কমিটি লং নীলিতুম লং ৰিপ্ৰেনি সা হাবিয়ামাই আলাম নীলিতুম সদা কমিটি কুচিতা দপন বম ল লাসি দিলি লং পাওকে আছে আমরা নীলিতুম কমিটি নিলি কম চুনবাং তক বিসাং ho nilihin pen ba thelam the rara pan ni ba chini tum gela poilo athe lada min tum local MSc Pawan Kumar Rai la penalang li long eklem tu nabang tu bogurang rong karpen jenglo tiso sang ho lawange teli ni tum karbilu chale song ben lawange ni tum chikro yunde the alang ni tum monda kapeka committee উল্লেখ্য এই সংবাদমেলত জাতীয় সংগঠনৰ নেতৃত্বসকলে কয় যে কাৰ্বি পৰম্পৰা ৰক্ষক তথা বিষয়ববীয়াসকলক এইদৰে কৰা অপমান কাৰ্যক কাৰ্বি ছাত্ৰ নেতাসকলে কোনো কাৰণতে সহ্য নকৰে আৰু প্ৰয়োজন সাপেক্ষে কপিলি সমষ্টিৰ জনপ্ৰতিনিধি পৱন কুমাৰ ৰায়ৰ বিৰুদ্ধে থিয় হ'বলৈ সমূহ জাতীয় সংগঠনক এই সংবাদমেল যোগে আহ্বান জনায় ছাত্ৰ নেতাসকলে। বীৰেন সিং ইংখে ৰিপৰ্ট কাৰ্ট নিউজ। কাৰ্বি আংলঙৰ বকলীয়াঘাটৰ শুকাবহ পথ দুৰ্ঘটনা। বকলীয়াঘাটৰ আৰক্ষী থানা এলেকাৰ মৃদুপথাৰৰ 34 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা। কাৰ্বি আংলঙৰ বকলীয়াঘাটৰ শুকাবহ পথ দুৰ্ঘটনা। বকলীয়াঘাটৰ আৰক্ষী থানা এলেকাৰ মৃদুপথাৰৰ 34 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা। AS02P3699 নম্বৰযুক্ত তীব্ৰ বেগেৰে অহা ৱাৰ্ণাৰখন পথৰ দাঁতিত থকা এজোপা গছত খুন্দিয়াই দিয়াৰ ফলত সংঘটিত হয় এই শুকাবহ দুৰ্ঘটনা। এই ভয়াৱহ দুৰ্ঘটনা চালকৰ আসনত থকা জয়দীপ তেৰণ নামৰ 2 যুৱক থিতাতে নিহত হয়। জয়দীপ ইঞ্জিনিয়াৰিং ছাত্ৰ আছিল। আনহাতে আন এজন সহযোগী আৰোহী আহত ৰাজু শইকীয়াক বকলীয়াঘাটৰ 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। দুয়োৰে অকাল বিয়োগত সমগ্ৰ বকলীয়াঘাট অঞ্চলত শোকৰ ছাঁ পৰিছে। বকলীয়াঘাটৰ পৰা ৰাজু কাথাৰ ৰিপৰ্ট কাট নিউজ। ৰাইজে নখ জোকাৰিলে নৈ বয় এই কথাকে পুনৰ প্ৰমাণ কৰিলে মেঘালয় পশ্চিম কাৰ্বি আংলঙৰ সীমান্ত এলেকাত থকা উমনেম আৰু পাম্পাৰা ৰাইজে। সিংথং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত সীমান্ত এলেকাত পশ্চিম জয়ন্তীয়া পাহাৰৰ থাটমেনৰি গাঁৱৰ পৰা গৰু ম'হ চৰোৱা চলেৰে আহি এঘৰ দুঘৰকৈ বহি এতিয়ালৈ 9টা ঘৰ হোৱাৰ কথা সহ্য কৰিব নোৱাৰি সীমান্তবাসী ৰাইজে একগোট হৈ জয়ন্তীয়া আগ্ৰসনকাৰী ক্ষেত্ৰত এই পদক্ষেপ গ্ৰহণ কৰি পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনে কৰিব নোৱাৰা কাম কৰি দেখুৱায়। বিগত দীৰ্ঘদিন ধৰি পশ্চিম কাৰ্বি আংলঙৰ সীমান্ত এলেকাৰ ৰাইজে বিভিন্ন সময়ত চুবুৰীয়া ৰাজ্য জয়ন্তীয়া আগ্ৰাসনকাৰীলৈ তীব্ৰ উত্তেজনা বিৰাজ কৰাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ হোৱা স্বত্তেও এই সন্দৰ্ভত দিছলা প্ৰশাসন তথা পৰিষদীয় চৰকাৰ অথবা ৰাজ্য চৰকাৰে কেৰেপ কৰা পৰিলক্ষিত হোৱা নাই। শেহতীয়াকৈ চিনথং পৰিষদীয় সমষ্টিৰ এলেকাৰ উমনেম আৰু পাম্পাৰা অঞ্চলৰ 143 জনীয়া ৰাইজে মিলি 30 মেৰ দুপৰীয়া কাৰ্বি ভূমিত অবৈধভাৱে ইতিমধ্যে ঘৰ সাজি গছগজীয়া হৈ বহি থকা 9 জয়ন্তীয়া লোকৰ ঘৰ বাৰী তছনছ কৰি খেদি পঠিয়ায়। সেই 9টা ঘৰৰ জয়ন্তীয়া পৰিয়াল যাতে পুনৰ ঘূৰি নাহে, পুনৰ অবৈধভাৱে ঘৰ সাজিব নোৱাৰে তাৰ বাবে সচেতন আৰু সতৰ্ক থকাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰে সীমান্তবাসীয়ে। বিগত দীৰ্ঘদিনে হাৱাঙৰ পৰা উমনেমলৈ যোৱা গড়কাপ্তানি পথ কাৰ্বি আংলং সাহিত্য পৰিষদে শীঘ্ৰে নিৰ্মাণৰ ব্যৱস্থা কৰি দিবৰ বাবে আমাৰ কাট নিউজৰ সাংবাদিকৰ জৰিয়তে পৰিষদীয় চৰকাৰলৈ অনুৰোধ জনায় উমনেম আৰু পাম্পাৰা ৰাইজে।
হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ